प्रभु महासमुद्र मंथन अखुरे जे अमृत बिचरा नासिल बुली आपुनी केनेকৈ জানিলে
যদি অমৃতে বিচাৰিছিল তেন্তে আমাৰ নাৰী মূৰ্তি দেখি মোহ গ'ল কিয় নাৰদ? নারায়ণ, যদি ঈশ্বরের নারীর রূপত মুখ যায় অঘুর না যাব কিয়? তাৰ অৰ্থ অর্থ অতি পরিষ্কার প্রভু। অঘুরক মহিমলৈ নারীর রূপ ধরার পরিবর্তে আপনি অন্য রূপ ল'ব পাৰিলেহেঁতেন। আচলতে প্ৰভু, আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এক দুৰ্বলতা আছে। নাৰায়ণ নাৰায়ণ। দেৱৰী, প্ৰভু, আচলতে কথা সেইটো নহয় প্ৰভু, আমাৰ উদ্দেশ্য বেলেগ। নাৰায়ণ আমি সংঘৰ্ষ শেষ হয়তো নিবিচাৰোঁ। সংঘৰ্ষৰ মাজেৰে নতুন সৃষ্টি হোৱাটোহে আমি বাঞ্ছা কৰোঁ। দেৱৰীষি, প্ৰভু, অসুৰ আৰু দেৱতাই যদি উভয়ে অমৃত পান কৰিলেহেঁতেন তেন্তে সংঘৰ্ষ শেষ হ'লহেঁতেন। এতিয়া অনন্ত কাললৈ সংঘৰ্ষ চলি থাকিব আৰু আমি অনন্ত কাললৈ সৃষ্টি ৰক্ষা কৰিব পাৰিম। নহ'লে ঈশ্বৰত্ব যেন ৰক্ষা নবনে। দেৱৰীষি, পিছে প্ৰভু, দেৱৰীষি, আপোনাৰ মোহিনী ৰূপে কেৱল অসুৰকহে মোহিব পাৰে, দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। দেৱৰীষি, প্ৰভু, সেই কথা সঁচা নহয়। দেৱৰীষি, নাৰায়ণ আমাৰ মোহিনী ৰূপ, আমাৰ এই মায়া শক্তি, নাৰায়ণ ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱেই নাই। দেৱৰীষি, দেৱাদিদেৱ মহাদেৱৰো নাইনে প্ৰভু? ইচ্ছা কৰিলে প্ৰমাণ চাব পাৰা। নাৰায়ণ, তেন্তে সেয়ে হওক প্ৰভু। নাই নাই, নালাগে দেৱৰীষি। প্ৰভু, ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে। দেৱৰীষি, নাৰদৰটো কামেই সেই। দেৱৰীষি, আৰু প্ৰভু, মই এতিয়া বিদায়হে মাগিছোঁ। ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰাদিৰূপ গোবিন্দ সর্বকারণ কারণ বৈকুণ্ঠ ভবনে দেখিলু নয়নে দেৱ নারায়ণ হরি প্রভুরাতুল চৰণতে সোণৰ নুপুৰ বাজে ৰুণু জুনু জুনু কৰি ৰুণু জুনু জুনু কৰি হৰি ৰাম রাম কৃষ্ণ রাম 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 কৃষ্ণ রাম 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 যাও, আমিও এবে নিজ কর্তব্য সমগ্র কর।